নমস্কাৰ মই লক্ষ্যজ্যোতি শইকীয়াই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আমাৰ হাতত আজি আনবক্সিং আৰু ৰিভিউৰ বাবে আছে এটা অতি মজা লাইট বুলি এই কাৰণেই কৈছোঁ যে আপোনালোকৰ ইচ্ছামতে ইয়াৰ ৰং সলনি কৰিব পাৰিব আৰু আপোনালোকৰ মোবাইলৰ পৰাই ইয়াক সুইচ অন অফ কৰিব পাৰিব ইয়াৰ বাদেও ইয়াৰ আৰু বহুত কি ফিচাৰ্ছ আছে কিন্তু সেইবোৰ জানিবলৈ হ'লে এই পেকেটটো খুলিব লাগিব পেকেটটো খোলাৰ আগতে এটা কথা কৈ লওঁ যে আপোনালোক যদি এই চেনেলটোত নতুন তেনেহ'লে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন এই পেকেটটো খুলো এইটো হৈছে মি LED স্মাৰ্ট বাল্ব Xiaomi ফালৰ পৰা বনোৱা হয় দেখিছে আপোনালোকে লিখা আছে এটো মই কিনিছিলোঁ মাজতে মি ক্ৰাউড ফান্ডিং হৈছিল তেতিয়া মই কিনিছিলোঁ এটো হৈছে আপোনালোকে দেখিছে ইয়াত 10 ওয়াট LED হয় তাৰ পাছত ইয়াত 16 মিলিয়ন কালাৰ অপচনছ আছে মানে প্ৰায় আপুনি যদি প্ৰতিদিনে এটাকে ৰং সলনি কৰে তেনেহলে আপোনাক গুটেইখিনি ৰং চাবলৈ হলে এই লাইটটোৰ আপোনাক প্ৰায় 15 বছৰ মান লাগিব তাৰ বাদে আপুনি যদি 6 ঘণ্টাকৈ ডেইলি জ্বলায় তেনেহলে আপুনি এই বাল্বটো 11 বছৰলৈ চলিব তাৰ বাদে ইয়াত মোবাইল এপ কন্ট্ৰোল তাত লিখা আছে তাৰ বাদে এই লাইটটো works with the Google Assistant পৰা আপুনি ইয়াক অপাৰেট কৰিব পাৰিব থ্ৰুদি আৰু works with Amazon Alexa পিছফালে চাওঁ ইয়াৰ দামটো হৈছে ইয়াত লিখা আছে 1499 কিন্তু মই এটো কিনিছিলোঁ 999 অৰ্থাৎ 999 টকাত সো আহকচোন লাইটটো খুলি চাওঁ কিছু ওয়েট আছে লাইটটোৰ এটো এটা ইউজাৰ মেনুৱেল দিছে যেটা মানে সৰু হয় বিশেষ একো নাই ইয়াত খালি এটা এপ লাগিব যেটো এপ লাগিব মি যেটো হোম এপ হেতুৰ কিউআৰ কোডটো দিছে আপোনালোকে স্ক্যান কৰি পেলাই এপটো আপোনাৰ মোবাইলত ডাউনলোড কৰিব পাৰিব সো তাৰ বাদে বিশেষ তেনেকুৱা একো নাই এতিয়া লাইটটো খুলি চাওঁ লাইটটো এটো হয় কিন্তু ইয়াৰ এটা ডিসএডভান্টেজ হৈছে কি এটোত ইন্ডিয়ান যেটো সকেট হেতু আমি যেটো ইউজ কৰি থাকো হেতু নাই ইয়াৰ বাবে আপুনি এটা বেলেগ এটা এক্সট্ৰা এটা সকেট কিনিব লাগিব আমাৰ যিবোৰ হোল্ডাৰ হয় তাত লগাবৰ কাৰণে ইয়াত আপোনালোকে দেখিছে তো মিৰ তো বেন্ডিং কৰা আছে মোটামুটি এইটোৱে এতিয়া আমি লাইটটো লগাই চাম আমাৰ হোল্ডাৰত এই লাইটটো লগাবলৈ হলে এই সকেটটো লাগিব এটো কোৱা হয় E27 to B22 কনভাৰ্টাৰ ইয়াৰ দাম 100 টকা মান লয় আপুনি যিকোনো দোকানত এটো পাব কিনিবলৈ বা অনলাইন অৰ্ডাৰ কৰিব পাৰে আপুনি Amazon Flipkart সবতে উপলব্ধ ইয়াত লগাবলৈ তেনেই সহজ এটো ইয়াত এটো এনেকৈ ফিটিং কৰি এটো ঘূৰাই দিলেই হ'ল হৈ গল এতিয়া আমি লাইটটো লগাই চাম এতিয়া আমি লাইটটো লগাই চাম তো লগালো লগোৱাৰ পিছত আপোনাক এটা এপৰ প্ৰয়োজন হ'ব এতিয়া হক আমি এপটো ইনষ্টল কৰি লওঁ ইনষ্টল কৰাৰ আগতে হি মই আঁতৰাই লওঁ এপটো আপুনি প্লে ষ্টৰত গৈ পেলাই আপুনি তাত সাৰ্চ কৰি দিলে হ'ল মি হোম বুলি সাৰ্চ কৰিলে আপোনাৰ আহি যাব দেখিছে মোৰ অলৰেডি ইনষ্টল কৰা আছে সো মই ওপেন কৰিলে হয় লাইটটো আপুনি মোবাইলৰ লগত কানেক্ট কৰাৰ বাবে 5 বাৰ অন অফ কৰিব লাগিব তেতিয়াহে এটো কানেক্ট হ'ব এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ আসলে 5 বাৰে হৈছে 5 বাৰত এটো বিভিন্ন ধৰণৰ ৰং আহিব তেতিয়া গম পাব যে আপুনি এটো ৰিসেট হৈ গল এতিয়া তাৰপিছত হোৱাইট কালাৰ আহিব যেটো ডিফল্ট কালাৰ হয় হোৱাইট কালাৰ অহাৰ পাছত আপুনি এপটো ওপেন কৰিব লাগিব যেটো মি হোম এপ যেটো হেতু আপুনি ওপেন কৰিব লাগিব মি হোম এপটো ওপেন কৰিব লাগিব এটো কানেক্ট হৈছে আপুনি দেখিছে ডিভাইস কানেক্টেড মেসেজ সেন্ড কানেক্টিং ডিভাইস টু নেটৱৰ্ক আহি আছে এই স্টেপটো কমপ্লিট হোৱাৰ পাছতহে লাইটটো মোবাইলৰ সৈতে কানেক্ট হ'ব সো অকমান টাইম লাগিছে
লাষ্ট ষ্টেপ, গতিকে অকণমান টাইম লাগিবই। হৈ গ'ল। এতিয়া আপুনি আপোনাৰ মোবাইলৰ পৰাই ইয়াক অন অফ আদি কৰি বিভিন্ন যিখিনি এইটো অফ হৈ গ'ল দেখিলে আপোনালোকে, এইটো অন। তাৰ বাদে আপুনি কি কৰিব পাৰিব, ব্ৰাইটনেছ কম বেছি কৰিব পাৰিব। দেখিছে ব্ৰাইটনেছ কমি গ'ল। আকৌ এতিয়া বঢ়াই দিব পাৰিব আপোনালোকে, তাৰ বাদে আপোনালোকে ৰেড লাগে কালাৰ আপোনালোকে চেঞ্জ কৰিব পাৰিব। ৰেড হৈ গ'ল, এইটো ব্লু হৈছে, এইটো পিংক হৈছে। আপোনালোকে ঠিক ধৰিব পাৰিছে নাই মই গম পোৱা নাই কালাৰটো মোবাইলত। এইটো গ্ৰীণ হৈছে। এনেকৈ আপোনাৰ বিভিন্ন ধৰণৰ কালাৰ এটা ফ্ল' কৰিব পাৰিব আপুনি, কালাৰবোৰ মানে নিজে চেঞ্জ হৈ থাকিব, ব্লু বা ৰেড বা যেনে ধৰণৰ ফ্ল' লাগে আপোনাক। এতিয়া মই দেখুৱাম এইটো গুগল এছিষ্টেণ্টৰ সৈতে আপোনালোকে কেনেকৈ ইউজ কৰিব। হে গুগল, ছুইচ অফ দি বেডৰুম লাইট। Okay, turning off the bedroom light. Hey Google, switch on the bedroom light. You got it, turning the bedroom light on. Hey Google, change the bedroom light color to green. Sure, changing the bedroom light to green. আজিলৈ এইখিনিয়ে আছিলে। আপোনালোকে যদি লাইটটো কিনিব বিচাৰিছে তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাৰ পৰা কিনিব পাৰিব। হয়তো দাম 2 টকা বেছি ভৰিব আপোনালোকে, যিটো মই কিনিছোঁ সেইটো দামতকৈ। আৰু শেষত এটা কথা কওঁ, যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিলে নাপাহৰিব, আৰু যদি আপোনালোক চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ।